তো হেৰস্ত স্বাগতম মোৰ ইউটিউব চেনেল কলিতা ব্লগছ। তো মোৰ মানে সৰুৰ পৰা এটা ইচ্ছা আছিল যে ইউটিউব চেনেল খোলা আৰু এনেদৰে কিবা কিবি কৰা আৰু তো এই ভিডিঅ'তে হ'বলৈ গৈ আছে মোৰ ইউটিউবৰ প্ৰথমটো মানে ভিডিঅ' আৰু যিটো ভিডিঅ' মই মানে আপোনালোকক যিটো মোবাইলে ইউটিউব চেনেল খুলি এই ভিডিঅ'টো আপোনালোকে চাই আছে তো সেই মোবাইলটো আনবক্সিং কৰি দেখুওৱা। তো মোবাইল হৈ গ'ল এইটো তো Realme C51। তো এইটো হৈ গ'ল মোবাইল। তো এতিয়া আমি এইটো আনবক্সিং কৰিব লাগে। তো বলক আনবক্সিং কৰি লওঁ, তাৰপিছত আপোনালোকক ইয়াৰ কেমেৰা টেষ্টিং কিবা কিবি অলপ ভালদৰে দেখুৱাই দিম। গ'ল এতিয়া মেইন মাল। তো এতিয়া এইটো আনবক্সিং কৰিব লাগে। এনেইতো খুলিছোৱে আৰু তো তথাপিও অলপ মানে এনে আৰু দেখুৱাম। তো ইয়াক আমি খোলাটো আছে, এনেদৰে যদি খুলি দিওঁ তো এইটো ইয়াৰ ভিতৰতে আছে মালটো। তো এইটোৱে মানে মেইন মাল। তো এইটো থাকক, মালডাল আছে সেই কি বুলি কয় চিম ভৰোৱা সেইখন আছে, আৰু এটা আছে কভাৰটো নালাগে বাৰু এতিয়া, আৰু এইডাল মানে সেই কেবুলডাল আছে আৰু তাঁৰডাল তো এইডাল আছে। তো আৰু এইডাল আছে চাৰ্জাৰ। তো এইডাল আছে চাৰ্জাৰ, কিমান বা ৱাটৰ চাৰ্জাৰ চাব লাগিব পিছত, এইডাল থাকক। তো আৰু এইখন বাক্সা, তো আৰু একো নাই। তো এইখিনিয়ে মেইন মাল। তো এতিয়া এইটো হৈ গ'ল মাল। তো চাওক এইটো এতিয়া যদি এনেদৰে যদি অন কৰি দিওঁ তো আহিছে বাৰু এইবিলাক কিবা কিবি। তো এইবিলাক কেমেৰা, তো এনেকুৱা চিষ্টেমৰ কেমেৰা হ'ব। এনেকৈ যদি ফটো মাৰি দিওঁ তো এনেকুৱা চিষ্টেমৰ, আৰু যদি আমি বেক কেমেৰা কৰোঁ দিয়ক। আৰু এইটোৱে হৈ গ'ল মোবাইলটো ভালদৰে আৰু দেখুৱাই আছোঁ। আৰু কেমেৰাৰ কিবা কিবি এইবিলাক মুডো আছে। তো আমি মুডবিলাক চাই আছোঁ, এইবিলাক কিবা কিবি, আৰু এইবিলাক নাইট মুড আছে। এইটো হৈ গ'ল ভিডিঅ'। তো দে ইয়াৰ ভিডিঅ' যদি এনেদৰে চাওঁ তো চাওক। তো মই এইটোৱে হৈ গ'ল। এইবাৰ মই এইটো মোবাইল দি ভিডিঅ' বনাইছোঁ, নতুন মোবাইলটো দি। তো ৰোহিত ভাই আনবক্সিং কৰি থকাৰ টাইমতে আহি গ'ল। মানে কালি মই অধিৱেশনত যাম, তো এইটো ভিডিঅ' আপোনালোকক দিম। ইয়াৰ পিছৰ ভিডিঅ'টোৱে হ'ব অধিৱেশন, আমাৰ ৰঙিয়াত যিটো অধিৱেশন হৈ আছে 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশন। তো সেই অধিৱেশনলৈ যাই আছোঁ। তো চেত্ৰী ভাইকে মই পইচাটো দি দিলোঁ, মানে মই যিহেতু সৰস্বতী পূজাৰ সম্পাদক, তো পইচা আছিল মোৰ তাত, তাক দি দিলোঁ। কালি কাম কৰিব, কালি ৰবিবাৰ যদিও কাম কৰিব, তো কামত মানে চাহ তাহৰ কাৰণে লাগব আৰু, তো সেইটোৰ কাৰণে ইয়াক দি দিলোঁ। আৰু কিবা 110 টকা আছে দেই, 10 টকা চাৰ্জটো মোৰ। আৰু ই অলপ এনেই ফাল্টু কৰি থাকে দিয়কচোন। তো মই সৰস্বতী পূজাটো এনেই সোমবাৰ মানে আৰু এনেই মানে কিমান কি আয়োজন হৈছে সেইখিনি অলপ দেখুৱাই দি কিনে এটা ভিডিঅ' বনাম। আজি আৰু হ'ল। তো আনবক্সিং ভিডিঅ' এইটোৱে। কেমেৰা টেষ্টিং কেমেৰা কেনে পাইছে ক'ব। তো আমি যদি জুম কৰোঁ, জুম কেপাচিটি এনেকুৱা অলপ ফাটে আৰু কি ক'ব। তো আৰু ইয়াৰ তোৰ কি নাম এইখন? RC390। আৰু ইয়াৰ চাবি দিলা কি? তো ইয়ো মানুহটো কি হ'ব? তো দে যাবি দে, পিছে যাবি দে নপৰা যা। তো দে ইয়াৰ এইটো আমাৰ ৰাস্তা। তো নতুন মোবাইল দি ভিডিঅ' বনাইছোঁ দিয়ক আৰু আজি। তো দে ইয়াৰ এইটোৱে আছিল মোৰ এটা আনবক্সিং ভিডিঅ'। আৰু মই আপোনালোকক চাৰ্জাৰডাল কওঁ মোক কিমান ৱাটৰ চাৰ্জাৰ। তো এইডাল চাৰ্জাৰ মই চাৰ্জাৰ লগাই থৈ দিছোঁ 33 ৱাটৰ চাৰ্জাৰ এইডাল। তো বম চাৰ্জাৰ মানে